না আমিও আইছি দেও খেলপথাৰত সেক্ৰেটাৰী মহোদয় আছে নমস্কাৰ জনাইছোঁ কি ক'ব বিচাৰে এই ক্ষেত্ৰত আপুনি যিহেতু অহাকালিৰ পৰা 3 জানুৱাৰীৰ পৰা খেলখন আৰম্ভ হ'ব কি ক'ব বিচাৰে জৰিয়তে মই আমাৰ ক্লাবৰ তৰফৰ পৰা আমাৰ ক্লাবখনৰ নাম হৈছে চাহাৰান মাটিকলা মিলনজ্যোতি ক্লাব ক্লাবৰ তৰফৰ পৰা সকলোকে আপোনালোকৰ দৰ্শক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ দ্বিতীয়তে আমাৰ কালিৰ পৰা অহাকালিৰ পৰা 95% কাম সম্পূৰ্ণ হৈ গৈছে 95% কাম সম্পূৰ্ণ হৈ গৈছে এতিয়া মানে আমি সকলো খুব এনাৰ্জেটিক আৰু আচ্ছা এটা কথা আপোনাৰ পৰা জানিব বিচাৰি আছোঁ যে অহাকালিৰ পৰা খেলখন আৰম্ভ হ'ব কোনটো দলৰ মাজত হ'ব এইটো আমাৰ খেলৰ মেনেজমেণ্ট আচ্ছা ঠিক আছে আপোনাক স্বাগতম জনাইছোঁ আৰু খেলৰ ক্ষেত্ৰত আপুনি কি জনাব বিচাৰে আমাৰ চাহাৰাত মাটিকলা মিলনজ্যোতি ক্লাবৰ তৰফৰ পৰা টুৰ্ণামেণ্ট এটা মেগা টুৰ্ণামেণ্ট তাৰমানে ডে নাইট টুৰ্ণামেণ্ট আমি আৰম্ভ কৰিছোঁ আৰু খেলৰ প্ৰথম অপেনিং চেৰিমনিৰ মেচটো আমি চৌধুৰ শ্বেহনাজ 11 ষ্টাৰ ক্লাব আৰু বকা মীনা বুক ষ্টলৰ মাজত অনুষ্ঠিত হ'ব আৰু দ্বিতীয়টো মেচ আমাৰ দুইটা টিম বহুত ভাল খেল হ'ব দুইটা টিম ষ্ট্ৰং টিম আছে আৰু দ্বিতীয়টো মেচ আমাৰ ছিংগিৰপাৰ ৰয়েল ষ্টাৰ ক্লাব আৰু ছিংগিৰপাৰ ৰয়েল ষ্টাৰ ক্লাব আৰু দাদা কি ক'ব বিচাৰে যিহেতু আপোনালোকে বৰ্তমানে 95% কাম সমাপ্ত কৰিবলৈ অহাকালিৰ পৰা খেলখন আমাৰ ইয়াত মানে বহুত এখন খেলখন ইমান মানে ষ্টেডিয়ামখন বহুত ভাল হৈছে হোজাই নগাঁও ডিষ্ট্ৰিক্টৰ মানে এইটো ফিল্ড এনেকুৱা হৈছে এইখন ফিল্ড মানে বহুত ভাল আৰু টিম বহুত বাহিৰৰ পৰা আহি আছে এতিয়ালৈকে প্ৰায় 25 টিম হৈ গ'ল ন অলৰেডি হৈ গ'ল এতিয়া খেলখন বহুত মানে বাহিৰৰ পৰা পশ্চিমবংগৰ পৰা আহি আছে বহুত মানে হাই ফাই কোৱালিটি গুৱাহাটীৰ পৰা আহি আছে বহুত ষ্ট্ৰং টিম আহি আছে বহুত আপোনালোকে হেপিত আছে মানে খেলখন খেলপথাৰৰ কিমান টকা টিকেট আমি প্ৰথম দিনা আমাৰ মিউজিকেল এটা প্ৰগ্ৰাম আছে সেইকাৰণে আমি প্ৰথম দিনা টিকেটৰ মূল্য 50 টকা ৰাখিছোঁ তাৰপিছত সাংস্কৃতিক অনুষ্ঠান আছে কেতিয়াৰ পৰা খেলখন আৰম্ভ হ'ব খেলখন আৰম্ভ 7টা বজাৰ পৰা আৰম্ভ হ'ব তাৰ আগতে সাংস্কৃতিক অনুষ্ঠান দৰ্শকসকল চাই থাকক মই পিছখনত কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক দেখুৱাইছোঁ এয়া ইতিহাসৰ প্ৰথম গাঁৱলীয়া অঞ্চলত 1 লাখ টকা হয় নহয় 1 লাখ টকা নাই 1 লাখ টকা প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ 50,000 টকা অৰ্থাৎ 1.5 লাখ টকাৰ মহাৰণ অহাকালি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব এইখন খেলপথাৰত সম্পূৰ্ণ সাজু হৈ আছে হয়তো ইতিহাসত আটাইতকৈ ডাঙৰ খেল এই অঞ্চলৰ বাবে হয়তো কিছুমানে ভুল বুজিব যে আটাইতকৈ বহুত ডাঙৰ খেল হৈ দিছে নহয় ইতিহাসত প্ৰথমবাৰৰ বাবে আমি সৰুৰে পৰা এই অঞ্চলত ডাঙৰ দীঘল হৈছোঁ আজিলৈকে নাইট টুৰ্ণামেণ্ট অন্ততঃপক্ষে নাইট টুৰ্ণামেণ্ট এই অঞ্চলত আমি দেখা নাই এয়া প্ৰথমবাৰৰ বাবে আপুনিতো মোতকৈ বয়সত যথেষ্ট ডাঙৰ হয় না এইটো স্বীকাৰ কৰে কিন্তু নাইট টুৰ্ণামেণ্ট আমাৰ এই অঞ্চলত হৈছে নহয় অহাকালি হ'ব মহাযুদ্ধ হ'ব এবাৰ কৈ দিয়ক না মহাযুদ্ধ আৰম্ভ হ'ব এইখিনি অঞ্চলত আমি তেওঁলোকৰ খেল পৰিচালনা সমিতিৰ যথেষ্ট লোক আছে তেওঁলোকে কষ্ট কৰি আছে দিনে ৰাতি একাকাৰ কৰিছে পাৰভেজে কেমেৰা দেখিলে সি কিবা এটা মানে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে 5 বজাৰ পৰা আৰম্ভ হ'ব তই গান গাবি নহয় গুৱাহাটীৰ পৰা ছিংগাৰ কেমেৰা ভালে বাবা জানমণি কটকী এজন আৰু এজন আহিব কি গান গাব কি গান গাব সি আহিলে গম পাব এখন তোমাৰ নিশ্চয় ভালে গান হ'ব নিশ্চয় ভালে গান কিবা এটা কম না অকণমান গানটো মই মানে এইবিলাক ক'ব নোৱাৰোঁ কিন্তু পাৰভেজ ক গানটো অসমীয়া হ'ব অসমীয়া ঠিক আছে কিবা এডোখৰ কোৱা না ফুল ফুলিছে বসন্ত তেনেকুৱা আৰম্ভ কৰিম আমাৰ বিহু দি আৰম্ভ কৰিম প্ৰথমে আৰু ফুল ফুলিছে বসন্ত তাৰপিছত তুমি জানমণি বহাগত ঠিক বহাগত মানে তই আনিবি আনিবি আমাৰ পাৰভেজে এতিয়াও ছোৱালী বিচাৰি আছে যিয়ে নহওক এইখন খেলৰ পিছত হয়তো আমি সেইখন বিয়া খাবলৈ পাম ধন্যবাদ পাৰভেজ আমি সেই দিচাং কোন আহিব
ইয়াৰ এই অঞ্চলত কোন আহিব বুলি কোনো কথা নাই। এই অঞ্চলত প্ৰত্যেকজন গণ্যমান্য ব্যক্তি উপস্থিত থাকিব এইখন খেলত। গুৱাহাটীৰ পৰা তেওঁলোকে ছিংগাৰ আনি আছে, গান শুনিবলৈ পাব। গতিকে ইয়াত কোন আহিব তেনেকুৱা নহয়, প্ৰত্যেকজন ব্যক্তি এইখন অঞ্চলৰ প্ৰত্যেকজন ব্যক্তি এইখন খেলত জড়িত হৈ থাকিব। আপোনালোকে চাই থাকিব যমুনা এৰি, আৰু আমি অহাকালি সন্ধিয়াৰ পৰা লাইভ সম্প্ৰচাৰ কৰিম যমুনা এৰি। অতিথিতো চব আহিব। আৰু আমাৰ আৰু ডাঙৰ ডাঙৰ যিসকল আছে বিজেপিৰ আমাৰ সাধাৰণ সম্পাদক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া এইখন খেলত চবেই থাকিব, চবেই মানে চবেই থাকিব। গণ্যমান্য আমাৰ সমষ্টিৰ গণ্যমান্য প্ৰত্যেকজন হোজাই জিলাৰ অসমৰ গণ্যমান্য ব্যক্তিসকলৰ ভিতৰত টপ ৰেংকৰ চাই আমি আনি আছো। নাই নাই বেছি হোৱা নাই। নাই নাই দাদা বেছি হোৱা নাই, বেছি হোৱা নাই অৱশ্যে। ঠিক আছে, চাই থাকিব যমুনা এৰি। অহাকালি সন্ধিয়াৰ পৰা কোনটো চেনেলত লাইভ থাকিব? যমুনা নিউজ, যমুনা এৰি, আই কে ব্লগ, এছ এল ব্লগ আদি কৰি বহুকেইটা চেনেল আছে, বহুকেইটা চেনেলত লাইভ সম্প্ৰচাৰ কৰা হ'ব। আপোনালোকে চাই থাকিব। কৈ দিয়ক যমুনা নিউজ। অতিথিৰ ক্ষেত্ৰত আমাৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া থাকিব, লগতে অসম বিজেপিৰ সাধাৰণ সম্পাদক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া থাকিব, লগতে আমাৰ হোজাই জিলাৰ গণ্যমান্য মহান ব্যক্তিসকল থাকিব। গতিকে সমূহ ৰাইজক আমি আনিবলৈ আমাক আহি সহায় সহযোগিতা আগবাঢ়িবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমি সম্পূৰ্ণ সাজু, কাৰণ আমাৰ কালিৰ পৰা ধামাকা হ'ব। আৰু তাত আমাৰ অতিথি শিল্পী থাকিব গুৱাহাটীৰ পৰা, দুগৰাকী অতিথি শিল্পী থাকিব। এগৰাকীৰ নাম আমি পাইছোঁ জানমণি বৰকটকী, আৰু এগৰাকী থাকিব, তেখেতৰ নাম আমি এতিয়ালৈকে পোৱা নাই, কিন্তু কনফাৰ্ম যে আমাৰ কালিৰ সাংস্কৃতিক অনুষ্ঠানৰ লগত আৰম্ভ হ'ব আমাৰ স্বাধীনতাৰ পিছৰ পৰাই যিটো নাইট প্ৰতিযোগিতা, সেই নাইট প্ৰতিযোগিতা, আৰু যিটো লৈ আমাৰ অঞ্চলৰ সকলো মানুহৰ অন্তৰত এটা ইচ্ছুক, এটা হেঁপাহ যে এইটো কেতিয়া হ'ব। আমাৰ সময় এনেকুৱা আছে, এদিন আছে, কিন্তু সময়টো যোৱা নাই। এনেকুৱা মানে ভিতৰত আমাৰ আনন্দ হৈ আছে। গতিকে আপোনালোক অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টুৰ্ণামেণ্টৰ নাম Let's go black in my book, in the park, festival, when you're my book, you call us, shut up. Let's go in the cricket players, let's go in the mama for the mama for